কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই, মোৰো ভালেই। আৰু এয়া দেখিছে মই অমিতা কাটি লৈছোঁ আৰু ৰাতিপুৱা ভাজি বনাবৰ কাৰণে কাটি কৰি যোগাৰ কৰি লৈছোঁ আৰু বহি লৈছোঁ। অলপমান বহি লওঁ, তাকে মানে কি হয় লাইনটো নাইকিয়া, বিচনী অকণ মাৰি লৈছোঁ, অকণমান ঠাণ্ডা কৰি লৈছোঁ গাটো। আকৌ কাম কৰিবই লাগিব যেতিয়া গোটেই দিনটো, আৰু কি আৰু গম পায়ে আমি গোটেই দিনটো এনি টাইম আৰু এই ভিতৰে পাকঘৰ এনেকৈ কৰি থাকোঁতে আমাৰ আৰু দিনটো তেনেকৈ পাৰ হৈ গুচি যায়গৈ। আৰু মই চিধাই আহিলোঁ ইয়াৰ ভিতৰলৈ আহিয়ে ইয়াৰ বিচনা চব লেতেৰা হৈ আছিলে আৰু চাফ চিকুণ কৰা নাই। মানে ৰাতিপুৱা উঠি লৈ মুখ কাণখন ধুই লৈ তেওঁলোকক চাহ দি লৈছোঁ আৰু মোৰ ভাত হৈ গ'ল। এইফালে দেখিছে এওঁলোকে খায়ে হৈ গ'ল ৰাতিপুৱা সাঁজ। আৰু মই ভিতৰলৈ আকৌ আহিলোঁ, আহি মেলি লৈ এয়া বিচনাখন পাৰি লৈছোঁ আৰু পাৰি কৰি থৈ দিলে অকণমান ঘৰবিলাক চাফা হৈ থাকিলে গৰমত তেতিয়া বেছি গৰম নালাগে, গতিকে এনেকৈ চাফ চিকুণ কৰি লৈছোঁ আৰু কৰি লৈ অকণমান আকৌ ৰেষ্ট লৈ পেলাই বহিম। এনেকৈ আৰু অলপ কৰিম বহিম আৰু তেনেকৈয়ে মানে দিনটো কামবিলাক কৰি মেলি থাকোঁ। আকৌ কাপোৰ ধোৱা কাম কেইটামানো আছে, গতিকে চাৰ্ফত দি থৈ আহিছোঁ, সেইকেইটাও আকৌ ধুই পেলাব লাগিব। আৰু সেইকেইটা ধুই হোৱাৰ পাছতে আকৌ ভাতলৈ আৰম্ভ হ'বই দুপৰীয়া সাজৰ কাৰণে যোগাৰ আৰম্ভ হ'বই। কি যে আৰু কাম আৰু আমাৰ মাইকী মানুহৰ দেই, একদম ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে শান্তি নাই। আৰু এইফালে কাঁহী বাচন কেইটামান আছিলে আমাৰ এওঁলোকে খাই থৈ যোৱা, এই গোটেইকেইটা কাঁহী বাচন আকৌ বোলো নাই ধুই থৈ দিওঁ, নহ'লে থাকি গ'লে বহুত দিগদাৰ হয়। কাৰণ এনেকৈ গোট খাই থাকিলে ভাল নালাগে আৰু পঁইতাচোৰণি উঠে। পঁইতাচোৰণি মানে আমাৰ ঘৰত ইমান হৈছে নহয়, আৰু কি ক'ম আৰু আপোনালোকক, সেয়াই আৰু এইখিনিয়ে কাম আৰু তাকে অলপ ভিডিঅ' কৰি আৰু আপোনালোককে দেখাই কৰি থাকোঁ। আৰুনো ক'তনো যাওঁ, এতিয়া ল'ৰাৰ গৰম বন্ধ যদিও ক'তো যাবলৈও পোৱা নাইকিয়া, ঘৰতে আছোঁ। আৰু মানুহজনৰো বেমাৰ হৈ আছে আৰু যাওঁ বুলিও যাব নোৱাৰোঁ। ঘৰত হাঁহ মুৰ্গী দেখিছে আপোনালোকে, গতিকে আৰু মই এইফালে মেচিনটো চাফা কৰি লৈছোঁ, কাৰণ যোৱাকালি এযোৰ কাপোৰ আহিছিলে আৰু কাপোৰযোৰ মানে এসপ্তাহমানৰ পাছত লাগে আৰু, কাৰণ মই ইমাৰ্জেঞ্চিত কাকো কাপোৰ চিলাই নিদিওঁ। আৰু কাপোৰ যদি চিলাবলগীয়া হয় কেইদিনমান ৰ'ব লাগিব, কাৰণ মই ঘৰৰ কাম বন কৰি উঠিহে মই কাপোৰৰ কাম কৰোঁ, গতিকে মই অলপ সময় লৈ লওঁ। গতিকে এয়া দেখিছে, সেয়া কাপোৰযোৰ মই পলিথিনৰ ভিতৰতে সুমুৱাই থৈছোঁ বৰ্তমান। যেতিয়া সময় আৰু আজৰি হ'ব তেতিয়া মই সেইখিনি কৰি পেলাব লাগিব কাপোৰযোৰ। গতিকে ইমানখিনিয়ে আৰুনো কিনো দেখাম ভিডিঅ'ত। আৰু সেয়া আছিলে মোৰ ল'ৰাটো ওচৰতে বহি পেলাই আহচোন বোলো ভিডিঅ' এটা কৰোঁ, আৰু সি মোৰ ওচৰৰ পৰা উঠি গুচি গ'লগৈ। ইমানেই আছিলে আৰু।